এই টেঙাৰ আঞ্জাখন আমাৰ অসমীয়া মানুহসকলৰে ঘৰত চিনাকি, তথাপিতো আজি মই বনালোঁ বাবে আপোনালোকৰ প্ৰথমতে মই তিয়াই ৰখা লগতো মচুৰ ৰেচিপিটো দালিখিনিৰ শ্বেয়াৰ লগত কৰিলোঁ। নিমখ, জলকীয়া, আদা নহৰু দি এটা পেষ্ট বনাই ল'ম। পেষ্টটো মিহি কৰি ল'ব লাগিব, পনীয়া হ'লে নহ'ব। এতিয়া এবাটি পানীত থৈকাৰাখিনি 5-10 মিনিটৰ কাৰণে ভিজাই থৈ দিলোঁ। এতিয়া অলপমান তেলত সৰু সৰুকৈ বৰকেইখন ভাজি ল'ম। কেৰাহীটো আপোনালোকে ইগন'ৰ কৰিব দেই, কাৰণ কেৰাহীটো শাহুমাৰে বিয়াৰ দিনতে আছিলে। বৰকেইখন ভজা হোৱাৰ পিছত এই তেলতে পাঁচফোৰণ আৰু অকণমান পিঁয়াজ দি ভালদৰে ভাজি লওঁ। বহুতে টেঙাৰ আঞ্জাত পিঁয়াজ নিদিয়ে, কিন্তু মই দিওঁ কাৰণ মই খাই ভাল পাওঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰংচঙুৱা হোৱাৰ পিছত জোখমতে নিমখ আৰু হালধি দি অকণমান লৰাই থাকিব লাগিব। তাৰপিছত তিয়াই ৰখা পানীখিনি আৰু টেঙাৰ হৈ থকা পানীখিনি ইয়াত দি দিম। দি অকণমান লৰাই দিব লাগিব। লৰাই হোৱাৰ পিছত আৰু অকণমান পানী দি দিলোঁ। এতিয়া উতল অহাৰ পিছত বৰকেইখন দি দিলোঁ আৰু যিহেতু মই আঞ্জাখনত আলু ব্যৱহাৰ কৰা নাই, গতিকে এনেকৈ পিঠাগুড়ি বা আটাৰ এটা ঘোল বনাই আঞ্জাখনত দিব পাৰে, আঞ্জাখন গোটা হোৱাৰ বাবে। বেটাৰটো বেছি পনীয়া হ'ব নালাগিব, এনেকৈ ডাঠ হ'ব লাগিব। ইয়াত একেলগে পানী দিলে গোটা গোটা হৈ যাব বাবে অলপ অলপ কৰি পানী দি এনেকৈ ঘুটি ল'লে হ'ল। ভিডিঅ'টোত দেখুওৱাৰ দৰে এনেকুৱা হ'লেই হ'ল। তাৰপিছত এইখিনি উতল আহি থকা আঞ্জাখিনিত ঢালি দিলেই আমাৰ আঞ্জাখন গোটা হৈ পৰিব। এই আঞ্জাখনত আচলতে পিঠাগুড়ি দিয়া হয়, আজি মোৰ তাত নাছিল বাবে মই আটাৰে ঘোলটো বনাই দি দিলোঁ আৰু শেষত এটা জলকীয়াৰে দি দিলোঁ, কাৰণ বেছি জ্বলা নাখাওঁ বাবে। এতিয়া আঞ্জাখন চাওকচোন, কালাৰ কি ধুনীয়া আহিছে আৰু আঞ্জাখনো ডাঠ হৈ আহিছে। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰাহে কথা আৰু। মই এটা বৰ ভাঙি দি আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়া চফ্ট হৈ গৈছে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বাই বাই।